সাংস্কৃতিক ক্ষেত্ৰখনত অসম আৰু অসমীয়াৰ কলা সংস্কৃতিক উজ্বলাই তুলিবলৈ সক্ষম হোৱা তথা কালজয়ী চুটি ছবি সতীৰাধিকাৰ সৃষ্টিৰে সন্মানীয় ৰজত কমল বঁটা আজুৰি আনিবলৈ সক্ষম হোৱা অঞ্জলি দাসৰ দেওবাৰে শিৱসাগৰৰ চুকাফা মাল্টিস্পেচিয়েলিটি হস্পিটেলত দেহাৱসান ঘটে। শিৱসাগৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এগৰাকী সুদক্ষ কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰা অঞ্জলি দাসে 2002 চনত নিৰ্মাণ আৰম্ভ কৰিছিল কালজয়ী চুটি ছবি সতীৰাধিকাৰ আৰু 2004 চনত মুক্তি লাভ কৰিছিল সতীৰাধিকাই। মনত পৰিছে খুব বাইদেউ আমাক এৰি আমাৰ মাজৰ পৰা গুচি গ'ল। আজি এই ক্ষণত আমি তেখেতৰ আত্মাক সমবেদনা জন্মৰ বাহিৰে আমাৰ বিশেষ কৰিবলগীয়া একোৱেই নাই। জীৱনৰ প্ৰথমখন চিনেমাত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিলোঁ, যিখন অঞ্জলি বাইদেউৰ পৰিচালনাৰে আছিল সতীৰাধিকা। এইখন চিনেমা 2002 আৰু 2003 চনত শ্বুটিং সমাপ্ত কৰি 2004 চনৰ ৰিলিজ পাইছিলে, মুক্তি লাভ কৰিছিলে আৰু এই চিনেমাখনে পৰৱৰ্তী পৰ্যায়ত ৰজত কমলৰ দৰে বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিলে বাইদেউৰ পৰিচালনাত সতীৰাধিকাই। সতীৰাধিকা চিনেমাখন বাইদেৱে খুব অত্যন্ত কৰ্মোদ্যমেৰে, অত্যন্ত সাহসেৰে আৰু অত্যন্ত আন্তৰিকতাৰে এই চিনেমাখন তেখেতে পৰিচালনা কৰিছিলে। চিনেমাখনত সতীৰাধিকা চিনেমাখনত অসমৰ প্ৰায়সকল বৰেণ্য ব্যক্তি জড়িত হৈ আছিলে। তাৰ ভিতৰত এই সময়ত মনলৈ আহিছে নিপন গোস্বামী ডাঙৰীয়া, জয়ন্ত ভাগৱতী ডাঙৰীয়া, ইন্দ্ৰমণিয়া ডাঙৰীয়া আৰু এই সতীৰাধিকা চিনেমাখনত এটা বিশেষ সংগীতৰ কাম কৰিছিলে। গোটেই চিনেমাখনত সংগীতেৰে সজাই তুলিছিলে অসমৰ বৰেণ্য ব্যক্তি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই। এই চিনেমাখনে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে আৰু বহুত কথাই মনলৈ আহিছে, কিন্তু আজিৰ এই ক্ষণত এটাই কওঁ, বাইদেউৰ এই চিনেমাখনে অসমৰ বাবে আজিৰ তাৰিখতো গৌৰৱৰ কাৰণ হৈ আছে। এখন অসংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চুটি ছবিৰ শিতানত ৰজত কমল বঁটাৰে অঞ্জলি দাসক বিভূষিত কৰিছিল সেই সময়ৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে। শিৱসাগৰ দিচাংমুখৰ জীয়ৰী অঞ্জলি দাস সমাজত এগৰাকী জনপ্ৰিয় মহিলা হিচাপে পৰিচিত আছিল আৰু সেই পৰিপ্ৰেক্ষিতত অঞ্জলি দাসৰ শেষকৃত্য অনুষ্ঠানত উবুৰি খাই পৰে স্থানীয় ইছলাম ধৰ্মী লোকসকলো। ইপিনে অঞ্জলি দাসৰ মৃত্যুৰ খবৰত মৰ্মাহত হোৱা সতীৰাধিকাৰ দুই অভিনেতা অভিনেত্ৰী ৰূপজ্যোতি সন্দিকৈ আৰু ৰূপাঞ্জলি কোঁৱৰে ছবিখনৰ শ্বুটিঙৰ সময়ত হোৱা অভিজ্ঞতা সুঁৱৰি আৱেগিক হৈ পৰাও পৰিলক্ষিত হয়। মই বাইদেউক প্ৰথম লগ পাইছিলোঁ, সেয়া আছিলে 2002 চনৰ কথা। 2002 চনত বাইদেউ এদিন মোৰ ঘৰত গৈ ওলাইছিলেগৈ। তাৰপিছত ওলাই বাইদেৱে মোক প্ৰস্তাৱ আগবঢ়াইছিলে আৰু সেই প্ৰস্তাৱ মৰ্মে মই তেওঁৰ ওচৰলৈ আহিছিলোঁ, অডিশ্যন দিছিলোঁ আৰু অডিশ্যনত তেওঁলোকে মোক অ'কে কৰি লৈছিলে। আৰু বাইদেউক যেতিয়া মই লগ পাইছিলোঁ, তেওঁ মানে যথেষ্ট দেখি পেলাই বাইদেউ মই ভাবিছিলোঁ যে এগৰাকী অতি সৰল মনৰ মানুহ, তেওঁ খুব সাহসেৰে এই কামটো কৰিবলৈ আগবাঢ়ি আহিছে বুলি মই মানে লক্ষ্য কৰিছিলোঁ আৰু মই সেইকাৰণে তেওঁক মানে কামটো কৰিম বুলি ময়ো মানে নিজৰ ঘৰুৱা সংসাৰ এৰি, মানে মোৰ তেতিয়া ল'ৰা ছোৱালীকেইটা সৰু আছিলে, সেই মানে এৰি পেলাই আহি মই মানে তেওঁৰ লগত কাম কৰিবলৈ আগবাঢ়ি আহিছিলোঁ। ইতিমধ্যে অঞ্জলি দাসৰ মৃত্যুত বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমান, চেনেল নৰ্থ ইষ্ট।